নমস্কাৰ বন্ধুসকল, কয়দী এজনক ফাঁচীৰ শাস্তি শুনোৱাৰ পিছত জাৰজনে কলমৰ নিবটো ভাঙি দিয়ে। আপোনালোকে বাৰু জানেনে এনেকুৱা কিহৰ কাৰণে কৰা হয়? আজি আমি ভিডিঅ'টোত ইয়াৰ বিষয়ে জানিম। নমস্কাৰ বন্ধুসকল, মোৰ নাম অবিনাশ, আপোনালোকে চাই আছে বিবিধা। বন্ধুসকল, কয়দী এজনক ফাঁচীৰ শাস্তি শুনোৱাৰ পিছত জাৰজনে কলমটোৰ নিবটো ভাঙি দিয়ে। ইয়াৰ আঁৰত কেইবাটাও কাৰণ আছে। ইয়াৰ প্ৰথমটো কাৰণ হ'ল, যেনেকে ধনুৰ পৰা ওলোৱা কাঁড় কেতিয়াও ঘূৰাই আনিব নোৱাৰি, তেনেকে আদালতত দিয়া ফাঁচীৰ শাস্তিও পুনৰবাৰ ঘূৰাই আনিব নোৱাৰি। আৰু সেইকাৰণে সেই কলমটোৰে যাতে আৰু কাকো ফাঁচী দিবলগীয়া নহয় আৰু কোনেও ফাঁচীৰ শাস্তিটো সলাব নোৱাৰে, সেইকাৰণে কলমৰ নিবটো ভাঙি দিয়া হয়। যাৰ যে ফাঁচী দিয়াৰ সময়ত কলমৰ নিবটো ভাঙি দিয়াৰ দ্বিতীয় কাৰণটো হৈছে, ফাঁচীৰ শাস্তি দিয়া মানে মানুহ এজনৰ জীৱনটো সমাপ্ত কৰা হ'ল, আৰু এই জীৱনটো সমাপ্ত কৰাৰ বাবে সেই কলমটোও সিমানতে সমাপ্ত কৰি দিয়া হ'ল। ফাঁচীৰ শাস্তি শুনোৱাৰ পিছত কলমটো ভঙাৰ আন এটা কাৰণ হৈছে, ফাঁচীৰ শাস্তি শুনোৱা মানে মানুহ এজনৰ জীৱনটো শেষ কৰি পেলালে, অৰ্থাৎ মানুহ এজনক মৃত্যুদণ্ড দিলে। আৰু ইয়াৰ প্ৰায়শ্চিত্ত হিচাপে জাৰজনে কলমটোৰ ভাঙি কিনে নিজকে প্ৰায়শ্চিত্ত কৰে বুলি কোৱা হয়। বন্ধুসকল, ভিডিঅ'টো চাই কিনে আপোনালোকে নিশ্চয় কিবা অলপ ধাৰণা ল'ব পাৰিছে। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কৰিব, আৰু বেয়া লাগিলে ডিছলাইক কৰিব, আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কিয়নো আমি ইয়াত সদায় এনেকুৱা সৰু সৰু কিন্তু জ্ঞানেৰে ভৰপূৰ ভিডিঅ' আপলোড কৰি থাকোঁ। ধন্যবাদ।